অসম আৰক্ষী বিভাগৰে আমাৰ এটা আহ্বান থাকিল যিসকল ছাত্ৰ ছাত্ৰী আৰু লগতে অসমৰ সংগ্ৰামী জনতা ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদৰ কাৰণে এই জাতিগৰাকী বিলখনৰ বিৰুদ্ধে আৰু এই আমাৰ ছাত্ৰকে আদি কৰি সাধাৰণ নাগৰিকৰ পৰা যিধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যে অসম আৰক্ষীয়ে কোনো এজন কৃষিকান্তিক যাতে ক্ষতি নকৰে যদি ক্ষতি কৰিবলৈ চেষ্টা কৰে বা ৰাতি বা অন্যান্য প্ৰভাৱবোৰে দি জীৱন লাভ কৰিবলৈ বিচাৰে ইয়াৰ পৰিণতি কিন্তু আৰু সেইকাৰণে বিশেষকৈ মই শাস্ত্ৰজ্যোতি মহন্ত ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ প্ৰথমে আহ্বান কৰিছোঁ তেখেতৰ ইতিহাস তেখেতৰ বুৰঞ্জী খুব কলংকিত বুৰঞ্জী আকৌ তেখেতৰ তত্বাৱধানত যদি আৰক্ষীক কণ্ট্ৰল কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু শাস্ত্ৰজ্যোতি মহন্ত গোটেই যিমান দি আছে সকলোৱে ভিক্টিমাইজ হ'ব। সেইকাৰণে প্ৰথমে তেখেতক আহ্বান কৰিছোঁ আৰু অসম আৰক্ষীয়ে নিজৰ ভাল কথাই নিজৰ সঞ্চালক যাতে কোনো ধৰণৰ ৰাষ্ট্ৰীয় পৰিচালনা কৰি কোনো ধৰণৰ তেওঁলোক কৰিবলৈ বা হত্যা কৰিবলৈ চেষ্টা নকৰে এইটো শাস্ত্ৰজ্যোতি মহন্ত ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু তেখেতে ইয়াৰ ৰাজনীতি ডাঙৰসকলে কৰি মুখ্যভাৱে শাসন কৰিবলৈ বিচাৰে তেতিয়া কিন্তু এইবাৰ বিশেষকৈ শাস্ত্ৰজ্যোতি মহন্ত হাৰি যাব নোৱাৰিব। আগৰবাৰ হাৰিছে বিভিন্ন কাৰণত হাৰি গৈ দিল্লীত সোমাই আছিলে এইবাৰ কিন্তু আমি কেতিয়াও ৰেহাই দিব নোৱাৰো। সেইকাৰণে তেখেতক আহ্বান কৰিছোঁ আৰু পঞ্চায়ত গণতান্ত্ৰিকভাৱে আমাৰ লগতে যিসকল আন্দোলনত আমাৰ সাধাৰণ নাগৰিকৰ পৰা আহি কৰি গণ্যমান্য ব্যক্তি জড়িত হৈ আছে সেইবোৰে যাতে কোনো ধৰণৰ ডিজিটেলি অনিষ্ট কৰিবলৈ নিবিচাৰে আৰক্ষী অসম আৰক্ষী দলক প্ৰতিহত কৰে। লগতে গোটেই ল এণ্ড অৰ্ডাৰ দায়িত্বটো যেতিয়া বিজেপি বা ভাস্কৰী মহন্ত চলি আছে আৰু CSP বা CSF বা কোনো ভাৰতীয় অৰ্ধসামৰিক বাহিনীয়ে যেতিয়া আমাৰ মানে কাৰ্যৰ বাবে সৃষ্টি নকৰে তাৰ কাৰণে আকৌ এবাৰ আহ্বান জনাইছোঁ। দ্বিতীয়বাৰ আমি আহ্বান জনাইছোঁ আমি কিন্তু নামে কৰিম।